So guys, আজি অন্য এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। সেয়া আকৌ আজি প্ৰেক্টিকেল যাবলৈ ওলাইছোঁ। আজি যাম ৰাণীলৈ যাম আজি। এইখন আমাৰ বাছ। ত' আমি ৰাণীলৈ যাম। সেয়া ছাৰসকল আছে আমাৰ লগত। ত' আমি এইখন আমাৰ বাছ। আমি যাত্ৰাটো আৰম্ভ কৰোঁ। ত' গাইজ ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ। ঠিক আছে। তো গাইজ আমি আহি এতিয়া ৰঙিয়া পালোঁ। তো আমি এনেদৰে গৈ থাকিম আৰু এয়া মানুহখিনি আছে, ছাৰ বাইদেউসকল আছে, এতিয়া আমাৰ মামা আছে, দিলীপ মামা আছে। এয়া আমি আহি শৰাইঘাট দলং পালোঁ। তো গাইজ আমি ফাইনেলি আহি পালোঁ মিৰ্জা। তো মিৰ্জাত আমি ব্ৰেকফাষ্ট কৰিলোঁ মিৰ্জাত। চ' তাৰপিছত আৰু আপোনাৰ 42 কিলোমিটাৰ আপোনাৰ মেপত দেখুৱাইছে। আমি তাৰপিছত আৰু 42 কিলোমিটাৰ যাব লাগিব ইয়াৰ পৰা। চ' গাইজ আমি চিধা ৰাস্তাৰে গৈ আছোঁ। বহুত দূৰ আছে আৰু এই ৰাস্তাটো ইমান চিধা, চাই লওক, ইমান ধুনীয়া চিধা ৰাস্তা চাই লওক। কি ধুনীয়া লাগিছে এই ৰাস্তাটো গাইজ, ইমান ধুনীয়া এটা চিধা ৰাস্তা এটা, ভাল লাগিছে। এয়া ধুনীয়া লাগিছে, সুন্দৰ। অ' ছাৰ ভোক লাগছে নি আপোনাৰ? ভোক লগা নাই এতিয়া? ভোক লাগিলে আকৌ গাড়ী ৰখাই দিম আমি। হয় নেকি? বাহুবলী কণী আৰু কিবা আছে নেকি লগত? কি আছে? কমলাৰ লগত বাহুবলী কণী? কি কয় এইটো কথা? কি কৈছে? হয় নেকি? হয় নেকি? বাৰু মানিলোঁ। গাইজ আমি কিছু চাহ বাগান আপোনালোকক দেখুৱাইছোঁ। এই চাহ বাগানৰ কাষে কাষে, ৰাস্তাৰ কাষে কাষে চাহ বাগান, সেইবোৰ চাহ গাইজ সুন্দৰ এটা পৰিৱেশ, ভাল লগা। চ' এয়া চাহ বাগান, এই চাহ, এয়া সুন্দৰ সুন্দৰ চাহ বাগান। আমি চেগুন গীডাল বা বাড়াই নে আমার মাটির লগতে মাটি মিল নাই। তো গাইজ আমি এটি সুন্দৰ ওৱান ৱে পথেৰে আমি গৈ আছোঁ। কি সুন্দৰ দৃশ্য, ভাল লগা। দুয়ো কাষে গছ গছনি নধৰা হৈছে, চেগুন গছ আছে আৰু সুন্দৰ এটা পৰিৱেশেৰে আমি কি গছ ক'লে ছাৰ? আমৰা গছ আছে। কি দুয়ো কাষে পাহাৰ আছে। সুন্দৰ যি ৰাস্তাৰে আমি গৈ আছোঁ। চৰাতৰো আছে নেকি? এইটো গম নাপাওঁ আৰু, সেইটো আমি দেখা নাই চৰাতৰ গাছটো। খাৰামত প্ৰৱেশ কৰিলোঁ, অলপ ৰাস্তাটো একা বেকা। তো তথাপি আমি আহি আছোঁ এতিয়া খাৰামলৈ আমি প্ৰৱেশ কৰিছোঁ। চ' আমি খাৰামলৈ প্ৰৱেশ কৰি গৈ আছোঁ। এটি সুন্দৰ পথ। ত' এটি সৰু ৰাস্তা কিন্তু সুন্দৰ। ৰাস্তাৰ দুয়োকাষে সুন্দৰ সুন্দৰ গছ, সুন্দৰ গছ। একা বেকা ৰাস্তাৰে আমি খাৰামলৈ প্ৰৱেশ কৰিছোঁ। চ' এই পাহাৰবোৰ চাওক, পাহাৰ, সেইবোৰ পাহাৰ। আৰু এয়া অলপ গাড়ীখন গৈ আছে এনেদৰে, এয়া পাহাৰ, সুন্দৰ পৰিৱেশ এটিৰে আমি গৈ আছোঁ। এয়া পাহাৰ চাওক গাইজ, এই পাহাৰবোৰ চাওক, কি সুন্দৰ পাহাৰ। চ' কলগছ চাই লওক, ইমান কলগছ হৈছে, ৰুইছে। আমাৰ ফালে ইমান নহয় ৰ'ব গাইজ। ত' কলগছৰ এখন বাগান গাইজ। এনেদৰে আমি গৈ আছোঁ আৰু অকণমান আছে পাবলৈ। গৈ আছোঁ। মোৰ লগত আছে চন্দ্ৰ ছাৰ। ভাল লাগিছে। এক কিলোমিটাৰ মানে বনভোজস্থলীত মোটামুটি পাইছোঁৱে আৰু। চ' মোটামুটি আমি আহি পালোঁ আৰু ক'ত 5 মিনিট পিছত আমি যাই বনভোজস্থলী পাম। চ' কেনেকৈ লাগিল ছাৰসকল? মন্তব্য এটা বিচাৰোঁ মই।
ভাল লাগিছে ভাল লাগিছে আৰু খুব বেছি 5 মিনিট আছে আৰু আমি এতিয়া গৈ পাম আমি গোটেই ফটো অলপ লৈ ল'লোঁ বাবু কেনে লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন অলপ জাৰ্ণিটো অলপ দূৰ হৈছে তথাপিতো ভাল লাগিছে বাইদেউ ভাল লাগিছে ন কেনেকুৱা লাগিছে ভাল লাগিছে বাইদেউ ভাল লাগিছে নে ভাল লাগিছে না কেনেকুৱা লাগিছে ঠিক আছে কিন্তু বিজয় দাই মোক নাম মানে অলপ ঠগে আছে এইটো মই পিছত কম হ'ব মই পিছত কম বিজয় 2 এষাৰ মান ক'ব তাতে এই বিজয় দাক মই হেৰি কৰিম মানে জেৰা কৰা হ'ব দিয়ক জেৰা কৰা হ'ব দিয়ক ঘৰত গাইছ আমি ফাইনেলি আহি পালোঁ খামাৰ ৰাণী খামাৰ আমি আহি পালোঁ এয়া চাওক এয়া বিভিন্ন ধৰণৰ গাড়ী ইয়াত আছে ৰখিছে গাড়ীবোৰ এয়া আমি আহি পালোঁ তাত আমি এয়া আহি পালোঁ খামাৰ আহি পালোঁ ৰাণী খামাৰ আমি আহি পালোঁ তো গতিকে এতিয়া আমাৰ গাড়ীখন পাৰ্কিং কৰি কিনে ক'ত ৰৈ বা আমি ঠাইবোৰ ঠিক ঠাক কৰি লওঁ তো গাইজ ভিডিঅ'ত চাই থাকক গাইজ আমি ফাইনেলি আহি পালোঁ তো এতিয়া আমাৰ চৌকা খান্দি আছে চৌকা জ্বলিছে আৰু বাইদেউসকল বহিছে বাইদেউসকল বহি আছে ইয়াতে তো ছাৰসকল বহি আছে ইয়াতে ছাৰসকল বহি আছে ইয়াতে আমাৰ প্ৰধান শিক্ষক আছে ইয়াতে আৰু এইবোৰ এতিয়া চব্জি কাটি আছে সুন্দৰ পৰিৱেশ মাৰ্তা কণী ব্ৰেড ল'লোঁ ব্ৰেকফাষ্ট ল'লোঁ এয়া ছাৰসকলে লৈ আছে এয়া লৈ আছে চাওক এয়া এয়া হৈছে ৰাণীৰ খাৰমৰ দৃশ্য এয়া এইটো নদী বৈ গৈছে সেনেদৰে সুন্দৰ দৃশ্য ভাল লাগে চ' গাইজ এনেকুৱা এটা দৃশ্য দেখিবলৈ পোৱা টানেই তথাপি আমি যে বঢ়িয়া লাগিলে এই দৃশ্য দেখা পাই এই সন্মুখত এখন সুন্দৰ পাহাৰ এইটো নৈ বৈ গৈছে এয়া এটা সুন্দৰ পৰিৱেশ বহু মানুহ আহিছে পিকনিক খাবলৈ ইয়াত বনভোজ খাবলৈ ত' গাইজ চাওক এইদৰে ত' গাইজ এয়া হৈছে মোৰ লগত বিজয় দা খামাৰ বন বা ঘোষিতা হাইস্কুলৰ যি ৰান্ধনি কাম কৰে তেওঁ আছে মোৰ লগত বিজয় দা চ' গাইজ সেয়া আমাৰ বিজয় দা খুব কষ্ট কৰি কিনে পানীখিনি লৈ আহিছে দেই আমাৰ কাৰণে খুব কষ্ট কৰি পানী লৈ আহিছে বিজয় দাই So guys, এইটোৱে হৈছে ৰাণী খামাৰৰ হ্ৰদ তো এই হ্ৰদটো চাবলৈ বহু মানুহ আহি থাকে আমিও আহিছোঁ এই হ্ৰদটো আমি চালোঁ ভাল লাগিলে চাই so guys বাইদেউ আছে আমাৰ লগত তৃষ্ণা বাইদেউ দেখাতে ক'ব এয়া কি বনাই আছে বাইদেউ বেঙেনা বিলাহী পুৰা আৰু পিঁয়াজ জলকীয়া ধনিয়া পাতে আচ্ছা হয় টেষ্টি হয় নেকি ঠিক আছে বাৰু আমি খাই চালে গম পাম আপুনি ক'লে হ'ব ন টেষ্টি বুলি আমি খাই চালে গম পাম ন গাইজ অলপ পিছতে গম পাব কেনেকুৱা হয় নেকি চ' গাইজ এই আছে আমাৰ ভাত খাব পাৰিব বাইদেউ কেনেকুৱা হৈছে সুন্দৰ হৈছে ন মামি বঢ়িয়া হৈছে না ঠিক আছে বাৰু ভাল লাগিল ছাৰ কেনেকুৱা হৈছে নাখাওঁতে মস্ত হয় নেকি দেখাত মস্ত হয় বাইদেউসকল কেনেকুৱা হৈছে ভাত খাব পাৰিব আমাৰ এয়া সুন্দৰ হৈছে ন বাবু কেনেকুৱা হৈছে ভাল হৈছে না বাইদেউ কেনেকুৱা আছে বঢ়িয়া আছে গাইজ এই আপোনাৰ পথাৰ মাংস চেলকি খালোঁ বহুত খালোঁ আজি গাইজ ভাল লাগিল খাই বঢ়িয়া লাগিল খাই দাদা কেনেকুৱা হৈছে মাংস বঢ়িয়া আছে ন মামা কেনেকুৱা হৈছে বঢ়িয়া আছে ন আজি চেলকি খালোঁ পথাৰ মাংস গাইজ
বঢ়িয়া আমি শেষ মুহূৰ্ত আমাৰ শেষ মুহূৰ্তত ছাৰ শেষত আপুনি কেনেকুৱা পালে শেষ লাভ আমাৰ গোটেই পৰিৱেশটো খুবেই ভাল লাগিল ইয়াত সকলোৱে মিলিত হৈ এসাঁজ আমি প্ৰদান কৰিলোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি আমাৰ আশে পাশে ইয়াত মিটিং কৰিছে বিচাৰোঁ আমাৰ উমেশ কলিতা ছাৰ অলপ ভাষ্য জানিব বিচাৰোঁ সঁচাকৈ আমি বৰ আনন্দিত হৈছোঁ আজি মানে ৰাণী খামাৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ চ' গাইজ এতিয়া আমি ৰাণী খামৰ পৰা বিদায় ল'ব ওলাইছোঁ এইখন মোৰ বাছ চ' গতিকে সেয়া মোৰ লগত শিক্ষাগুৰুসকল ছাৰসকল আছে ইয়াতে চ' ভাল লাগিলে আজি আমি সকলোৰে পিকনিক খাই কেনে চ' গাইজ আপোনালোকো আহিব ৰাণী খামাৰলৈ আমি আছোঁ খুব ভাল লাগিছে চ' অনুপম ব্লগছৰ এই চেনেলটো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব গাইজ আমি আজি বিদায় ল'লোঁ এয়া আমাৰ যাত্ৰীসকল চ' কেনেকুৱা লাগিল ছাৰ কওকে দুই এষাৰ কওক বেছিকৈ মাংস খাইছিম বুজো পথাৰ মাংস বাইদেউ কওক আপুনি কওকচোন ছাৰ আপুনি দুই এষাৰ কওক লাষ্টত খাইছি নে বেছিকৈ খাব পাৰে আকৌ হয় নেকি তুমি কোৱা দুই এষাৰ বহুত ভাল লাগিল ত' কেনেকুৱা লাগিল বহুত ভাল লাগিল এতিয়া আমি ঘৰলৈ গৈ আছোঁ গাইজ চ' গতিকে অনুপম ব্লগ নামৰ যিটো চেনেল আছে সেইটো আপোনালোকে সকলোৱে চাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চ' গাইজ বাই বাই আমি ঘৰলৈ যাবলৈ ওলাইছোঁ বাই বাই গাইজ